লোকে বিহু বুলি আগতীয়াকৈ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু এয়া ৰাতিপুৱাতে এয়া আলু কণী বিলাহী একেলগতে সিজাবলৈ উঠাই দিছোঁ ভাত বনাবলৈ আৰু এইফালে টিকুক আজি বিহু বুলি টিকুৰ টিফিনত সিহঁতৰ স্কুলত আজি প্ৰি বিহু চেলিব্ৰেট কৰিব চ' টিফিনত তাক পিঠা লাড়ু এইবোৰ দি পঠাব দিছে আৰু মইনো সেইবোৰ ক'ত বনাই থাকোঁ চ' কেইটামান গুড়া খুন্দিলোঁ এনেকৈ কেইখনমান পাতলকৈ খলা চাপৰি পিঠাকে বনাই দিলোঁ আৰু চুজি বনাই থোৱা আছিলে সেয়াও দি দিলোঁ আৰু লগতে দেখিছেনে পিঠাকেইখন ইমান অকণমানিকৈ বনাইছোঁ সি যাতে দেখিয়ে তাৰ মনটো মানে খাওঁ লাগে আৰু সৰুকৈ দিয়াৰ কাৰণে ডাঙৰ হ'লে পিছে সি নাখায় লগতে তাৰ ফেভৰেট ব্লেক বিস্কুট কেইখনমান দিলোঁ আৰু এয়া দেউতাকে তাক ধুনীয়াকৈ এয়া ধুতিখন পিন্ধাই দি আছে এই ধুতিখন আচলতে টিকু সৰু থাকোঁতে মায়ে তাক বুই দিছিলে এবাৰ বিহুৱানত আৰু সেয়া আজি কামত আহি গ'ল আৰু কঁকালত যিখন টঙালি মাৰিছেহি সেইখন মোৰ নাছিলে যোৱাকালি দেউতাকক কিনি আনিব দিলোঁ আৰু সেইখনে তাক পিন্ধাই পেলাই ধুনীয়াকৈ এয়া পূৰা মূৰত বোলে আজি সি গামোচাও মাৰি লয় আৰু এনেকৈ ধুনীয়াকৈ কেইখনমান ফটো উঠালোঁ তাক আৰু এতিয়া সি স্কুল যাবলৈ ৰেডি দেউতাকে এয়া তাক থ'ব গৈছে আৰু মোক ধুনীয়াকৈ ল'ৰাটোৱে বাই বাই দিলে দেই আৰু এতিয়া ধুনীয়াকৈ বেঙেনা ভাজিছোঁ দেউতাকক ভাতখিনি দিবৰ কাৰণে আৰু ইফালে মই আলু বিলাহী এনেকৈ লগতে অকণমান নৰসিংহ পাত দি পেলাই ধুনীয়াকৈ আঞ্জাখন ৰেডি হৈ গ'ল আৰু অকণমান তিয়ঁহ কাটি দিলোঁ